ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক লাইভ প্ৰুফ দেখাইছোঁ। এইখিনি ইনষ্টাগ্ৰামত ফলোৱাৰ কেনেকৈ 1 ছেকেণ্ড 2 ছেকেণ্ড 3 ছেকেণ্ডৰ মূৰে বাঢ়িছে। ইনষ্টাগ্ৰামত আনলিমিটেড ফলোৱাৰ কেনেকৈ বঢ়াব পাৰে এইটো ভিডিঅ'ত আপোনাৰ সম্পূৰ্ণ কৈ থোৱা আছে। এইটো নতুন ৱেবছাইট আছে, বেছি সময় কাৰণে নাথাকে, পটাপট চাই লওক। প্ৰথম আপুনি ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব লাগিব। এই দেখিছে ন, ক্ৰম ব্ৰাউজাৰ মই অ'পেন কৰিছোঁ। যে চাৰ্চ অপশ্যন আছে আপুনি চাৰ্চ কৰিব লাগিব, ইয়ন ব্লগ বুলি চাৰ্চ কৰিব লাগিব। এইটো ৱেবছাইটটো আহি গৈছে, আপুনি এইটো প্ৰথম লিংকটোতে আপুনি ক্লিক কৰিব লাগিব। তাৰপিছত ভিতৰলৈ গৈ আপুনি এইটো এনেকৈ ওলাই গৈছে পেজখন। আপুনি ওপৰত যে চাৰ্চ অপশ্যনটো আছে আপুনি সেইটো চাৰ্চ কৰিব লাগিব। মাই টুল চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে এইটো পেজটো আহি গৈছে। পেজটো দেখিছে নহয়, ধুনীয়াকৈ পোষ্টাৰখন। আপুনি এই পোষ্টাৰখনত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিছোঁ পোষ্টাৰখনত। ক্লিক কৰি আপুনি তললৈ স্ক্ৰল ডাউন কৰিব গৈ থাকিব। অ'পেন বুলি অপশ্যন এটা নোলালেগে, এইটো অ'পেন অপশ্যন আহি গৈছে দেখিছে নহয় নীলাকৈ। ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰিলে ইয়াৰ লগত আপোনাৰ ইয়াত ইউজাৰ নেমটো আপুনি দিব লাগিব। দেখিছে ইউজাৰ নেমটো আহিছে, মই বেগ আহি পিনি ইউজাৰ নেমটো তাত দি দিছোঁ। বেগ আহি পিনি ইনষ্টাগ্ৰামটো অ'পেন কৰিছোঁ। প্ৰফাইলত ক্লিক কৰিছোঁ, এডিটত ক্লিক কৰিছোঁ। দেখিছে ন ইউজাৰ নেমটো, ইয়াত কপি কৰি পিনি কপি কৰিলোঁ। কপি কৰি নি তাত পেষ্ট কৰি দিম এতিয়া। এইটো ইউজাৰ নেম হাৰ্ড কুৱেশ্যন অপশ্যনটো তাত গৈ পিনি ইউজাৰ নেমটো পেষ্ট কৰি পিনি চাৰ্চ কৰি দিছোঁ। কিছু সময় লোডিং লৈছে। দেখিছে এইটো ষ্টাইলৰ প্ৰফাইলটো আহি গৈছে ইউজাৰ নেমৰ। তাৰপিছত আপুনি ইয়াত দেখিছে ন ইয়াৰ ক্ৰেডিট, ইয়াত আপুনি 0 আছে, কোনো ক্ৰেডিট নাই। গতিকে ক্ৰেডিট গোটাবৰ কাৰণে কি কৰিব লাগিব সেইটো চাই লওক। এই ওপৰত যে দেখিছে ইয়ান ক্ৰেডিট, কেনেকৈ গোটাব এইটো দেখিছে ন, এইটো আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰি দিলে এইটো আহি গৈছে। এইটো আপুনি ফ'ল' কৰিব লাগিব। ফ'ল' অপশ্যন দেখিছে নহয়, আকৌ এটা ভেৰিফাই প্ৰমো দেখিছে ন, আপুনি এইটো ফ'ল' অপশ্যন আপুনি ক্লিক কৰিব, তেতিয়া আপোনাৰ ক্ৰেডিট বাঢ়িব। ফ'ল' অপশ্যনত ক্লিক কৰিলোঁ। ক্লিক কৰি ইয়াত দেখিছে নহয় টেপ হাৰ্ট, ইয়াত আপুনি এইখিনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিবলৈ ইনষ্টাগ্ৰামলৈ গুচি গৈছে। ইয়াত একো কৰিব দৰকাৰ নাই, আপুনি বেক আহি যাব। আকৌ বেক আহি গ'লোঁ। এতিয়া এইটো দেখিছে নহয় ভেৰিফাইড হৈছে, আপুনি তাত ক্লিক কৰিব। দেখিছে 2 ক্ৰেডিট পাই গ'লোঁ। আকৌ যদি আপুনি হেৰি কৰিব লাগে তেতিয়া আপুনি আকৌ ফ'ল' অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি আকৌ সেইটো অপশ্যনত ক্লিক কৰিব, আকৌ ইনষ্টাগ্ৰামলৈ যাব। আপুনি আকৌ ইনষ্টাগ্ৰামৰ পৰা আকৌ বেক আহিব। ইনষ্টাগ্ৰামৰ পৰা আকৌ একো কৰিব দৰকাৰ নাই, মই বেক গুচি যাব। মই ইনষ্টাগ্ৰামত বেক আহিলোঁ। ভেৰিফাইড আছে, ইয়াত ভেৰিফাইডত ক্লিক কৰিলে আপোনালোক সেইটো গুৱাহাটী 4 হৈ গ'ল। আপুনি এনেকৈ কৰি গৈ থাকিব, ফ'ল' কৰি গৈ থাকিব। আপোনালোকৰ ইয়াত দেখিছে যে ক্ৰেডিটটো বাঢ়ি গৈ থাকিব। এইটো এতিয়া মই আপোনালোকক কেনেকৈ অৰ্ডাৰ কৰে সেইটো দেখাইছোঁ। আপুনি যিমানে সেইটো এনেকৈ ফ'ল' কৰি গৈ থাকিব, আপোনাৰ সিমানে ক্ৰেডিটটো বাঢ়ি গৈ থাকিব। মই অৰ্ডাৰটো কেনেকৈ লগাই আপোনালোকক সেইটো দেখাই দিছোঁ। অৰ্ডাৰ লগাবৰ কাৰণে এইটো দেখিছোঁ ন, বুষ্ট প্ৰফাইল বুলি আছে অপশ্যনটো, আপুনি তাত ক্লিক কৰিব লাগিব। ক্লিক কৰি ইয়াত আপুনি কি লগাব, ইনষ্টাগ্ৰামৰ লাইক লগাব নে প্ৰফাইল লগাব নে কি লগাব। মই ইনষ্টাগ্ৰামৰ প্ৰফাইলটো লগাম কাৰণে ইয়াত ক্লিক কৰি দিছোঁ। ইয়াত ক্লিক কৰি আপুনি ইউজাৰ নেমটো দিব লাগিব। ইয়াত ইউজাৰ নেমটো যে আছে এইটো আপুনি ইয়াত পেষ্ট কৰি দিব। পেষ্ট কৰি পিনি ইয়াত তাৰমানে আপোনাৰ এটা নিয়ম আছে। ইয়াত 4 ক্ৰেডিট আছে, 4 ভিতৰত আপোনাৰ 2হে আপোনাৰ ফ'ল' বাঢ়িব, তাৰমানে আধাটোহে বাঢ়ে। এইটো 4টা আছে ন, মই ইয়াত 2টো চুই দিছোঁ। 2 চুই দিলে 4 ক্ৰেডিট মোঠতে কাটিব। আপুনি এনেকৈ কৰি 1000 2000 5000 10000 আমি সেনেকৈ গোটাব পাৰে। মই এতিয়া আপোনালোকৰ ভিডিঅ'টো বনাবৰ কাৰণে বহুত দীঘল হৈ যাবৰ কাৰণে এইটোৱে কৰি দেখাই দিছোঁ। দেখাই পিনি মই ইয়াত কেইটা মই কোৱা নাছিলে, ক্ৰেডিট 4 আছিলে, গতিকে মই 2 লগাইছোঁ। 2টা ফ'ল'হে বাঢ়িব, তাৰমানে তাৰ আধাটোহে লগাব। আপুনি যদি 10,000 যদি আপোনালোকে যদি ক্ৰেডিট পাই যায়, তেতিয়া আপোনালোকে 5,000হে আপুনি ফ'ল'ৱাৰ বাঢ়িব। এইটো 2 টিপি পিনি এড প্ৰমোশ্যনটো আছে, আপুনি তাত ক্লিক কৰি দিব। প্ৰচেছিং লৈছে, এই ছাকচেছফুল হৈ গ'ল। হৈ পিনি এতিয়া লগে হয় নহয় চেক কৰি দেখাইছোঁ। লগলে নহ'লে 1 ঘণ্টাৰ পিছত কিন্তু আহি যাব।
14টা আছিলে, মোৰ লগতে ৰিফ্ৰেছ কৰি চাইছোঁ, এতিয়া বাঢ়ে নাই। এঘণ্টা পিছত কিন্তু বাঢ়ি যাব। আপোনালোকে যিমান ক্ৰেডিট ইয়াত কৰে সিমান আপোনালোকৰ ফলোৱাৰ তাৰ আধাটোহে আহিব। আপুনি আনলিমিটেড কৰিব পাৰে। যদি আকৌ যদি কম বুলি ভাবে লগাই পিনি আকৌ আপুনি ইয়ান ক্ৰেডিট অপশ্যন আপুনি ক্লিক কৰি দিব। ইয়াত ক্ৰেডিট ল'ব পাৰে। এইটো আহি গৈছে, আকৌ আপুনি ফ'ল' কৰি পিনি আকৌ আপুনি আনিব পাৰে। মই আকৌ লাইভ প্ৰুফ কৰি দেখাইছোঁ, এইটো ফ'ল' অপশ্যন ক্লিক কৰিছোঁ। মোৰ ওচৰত এটাও ক্ৰেডিট নাই কাৰণে আকৌ ক্লিক কৰি আপোনাক দেখাইছোঁ। টেপ অপশ্যন ক্লিক কৰি দিব, আকৌ বেক গুচি আহিব, আকৌ বেক আহিছোঁ, আহি পিনি ভেৰিফাই নেক্সট প্ৰমোশ্যন আছে নহয়, ইয়াত দেখিছোঁ এটা ক্ৰেডিট নাই, মই ক্লিক কৰি দিম, আকৌ ক্ৰেডিট বাঢ়ি যাব এতিয়া। এডিশ্যন দুটা বাঢ়ি গ'ল। আপুনি এনেকৈ আনলিমিটেড আপুনি বঢ়াব পাৰিব ইয়াৰ পৰা। আকৌ এইটো মই আকৌ লগাব বিচাৰিলে আপুনি বুষ্ট প্ৰফাইল যে আছে আপুনি তাক ক্লিক কৰিব। ক্লিক কৰি আপুনি ইয়াত প্ৰফাইলটো আকৌ পেষ্ট কৰি দিব। পেষ্ট কৰি আপোনাক কি লাগে, লাইক লাগে নে ভিউজ লাগে, এইটো ক্লিক কৰি পিনি ইয়াত কেইটা আছে, মই 2 পইণ্ট ক্ৰেডিট হ'ল কাৰণে মই অকল এটাহে লগাব পাৰিম। এটা লগালোঁ, লগাই পিনি এড প্ৰমোশ্যন ক্লিক কৰি দিব, আপোনাৰ সেইটো লাগি যাব। এটা সেইটো প্ৰমোশ্যন হৈছে কাৰণে এতিয়া নালাগে, অকণমান কিছুমান এঘণ্টা পিছতহে আকৌ ইটো লাগিব। একেবাৰতে আপোনালোকে সৰহকৈ কৰি ল'ব, এটা দুটা নকৰিব, এতিয়া আপোনাৰ সৰহকৈ আহিব। এই চাৰ্জটো এতিয়ালৈকে অহা নাই, কিন্তু এঘণ্টা পিছত কিন্তু আহি যাব। আপোনালোকে এনেকৈ কৰি চাব, আপোনালোকে কেইটা লগাই কমেণ্ট কৰি জনাব, কেইটা আপোনালোকৰ বাঢ়িলে। আপুনি এনেকৈ 10,000 20,000 এনেকৈ আনলিমিটেড কৰিব পাৰে। মই এতিয়া সিমানটো সময় নাই কাৰণে মই দুটাকৈ লগাই পিনি আপোনালোকক দেখুৱাই দিলোঁ। এডিশ্যন আকৌ অপশ্যনটো গুচি আহিছে, আপুনি ইয়াত আনলিমিটেড লগাব পাৰে। যদি এইটো লগাওঁতে যদি কিবা প্ৰব্লেম হয় তেতিয়া মেছেজ কৰি জনাব, আৰু কেইটা আপোনালোকৰ লাইক বাঢ়িলে বা কেইটা ফ'ল' বাঢ়িলে আপুনি জনাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব।